হেল্ল' ভিউৱাৰ্ছ, আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। গা পা ধুই এয়া মই মুখত তামোল লৈ বহি আছোঁ একো নোখোৱাকৈ। তাৰপাছত বহি মেলি উঠি মায়ে কেটলি মুখত দিয়া পিঠা বনাবলৈ লৈছিলে। মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই থৈ দিওঁ। তাকে মই ভিডিঅ' এটা বনালোঁ আৰু এই পিঠাটো খাবলৈ বহুত বেছি ভাল লাগে আচলতে। তাৰপাছত পিঠা খাই মেলি উঠি বা আৰু মই এফালে ওলাই গ'লোঁ। তাত গৈ ভিডিঅ' বনাই থকা নহ'লে, যাওঁতেই যি ভিডিঅ' অকণ কৰিলোঁ আৰু। আহি আকৌ ভাইটি আহিলে, তাৰ লগত বোলে বেডমিণ্টন খেলিব লাগে, তাৰ লগত অকণ বেডমিণ্টন খেলিলোঁ। তাৰ লগত বেডমিণ্টন খেলি উঠি আকৌ বায়ে ভাত বনাব ল'লে। ভাত দালি বিলাহী ভাজিছে দালিত দিবলৈ, আৰু এয়া ভাজি বনাইছে স্কোৱাচ আৰু আলু আছিলে হ'বলা, তেনেকৈ কিবা এখন ভাজি বনাইছে। তাৰপাছতে এয়া দালি, ভাতৰ থালিখনো তাই ৰেডি কৰি দিলে। দালি, ভাজি আৰু আচাৰ আছিলে, পাপৰ আছিলে আৰু শুকান জলকীয়া। বহুত ভাল পাওঁ খাবলৈ। আৰু একেবাৰে আবেলি খুৰীদেউহঁতৰ ঘৰত গ'লোঁ। তাতে কচু গুটি উলিয়াবলৈ এটা কচু খান্দিলে বা আৰু খুৰীদেউৱে। বহুত বেছি কচু ওলালে আচলতে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আজিলৈ ধন্যবাদ।